নমস্কাৰ, মই হিমাংশু। এই মুহূৰ্তত নিছে গুৰুত্বপূৰ্ণ খবৰ। মৰিয়নি জীৱনবৰায়নৰ সমীপৰ এটা ইটা ভাটাত জেচিপিৰে খুন্দা উন্মুক্ত গাঁতত পৰিলে পোৱালি হস্ৰত আৱন্য অস্থি। গিবনৰ পৰা খাদ্য সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীৰ প্ৰায় 40-50 জনীয়া জাক নিশা মৰিয়নি দিহাগাঁৱত প্ৰৱেশ কৰিছিল। সমীপতে থকা এটা ইটা ভাটাৰ বাবে বাহনী দৰাৰ মাজত থকা এটা জেচিপিৰ দ্বাৰা খুন্দা এটা উন্মুক্ত গাঁতত পৰি যায় 6টা হাতী। ইয়াৰে 2টা হাতী উঠিবলৈ সক্ষম হয় যদিও পোৱালিসহ 4টা হাতী পানীৰ মাজতে কেইবা ঘণ্টাও আবদ্ধ হৈ থাকে। অৱশেষত বন বিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইটা ভাটাৰ খন্দা পুখুৰীৰ বাবে বন্য হস্তীৰ বেছিকৈ অসুবিধা হৈছে বুলি ৰাইজৰ অভিযোগ। যোৱাকালি ৰাতি প্ৰায় 6:30-7টা মান বজাত হাতী দল এটা আহিছিলে ৰিজাৰ্ভৰ পৰা, এই ডিঙাপৰ মাজেদি এইটো চাইডেদি 18-11 জনীয়া দল এটা আহিছিলে পোৱালিৰ সৈতে। তেনেকুৱাতে ৰাইজে ইয়াত হকা বাধা কৰি পিনে গোটেই চাৰিওফালৰ পৰা টৰ্চ মাৰে। টৰ্চ মাৰি পিনি তেওঁবিলাকেতো ভয়ত মানুহৰ ফটকা চটকা ফুটাইলে, তেওঁবিলাকে বাহনীত আশ্ৰয় লৈ গৈ বাহনীত আজি প্ৰায় 4-5 বছৰ আগতে পুখুৰীত ডাঙৰ ড্ৰিংক মানে ইটা ভুটাৰ কাৰণে মাটি লৈ যায়, ইটা বনাবৰ কাৰণে ইটা ভুটাৰ মালিকে। আৰু মাটিৰ মালিকৰ লগত বুজা পৰাত কিবা থাকে পইচা লেনদেনত। সেই পুখুৰীত তেনেকুৱা গাঁতত 6টা হাতী পৰিছিলে পোৱালিৰ সৈতে। পোৱালি মানে 1.5 বছৰীয়া, 2 বছৰীয়া, 3 বছৰীয়া তেনেকুৱা পোৱালি আছে, সৰু সৰু পোৱালি আছে। আৰু আজি ৰাতিপুৱা এতিয়া 2টাটো নিজে উঠি গ'ল, তাৰপিছত বাকীকেইটা উঠিব নোৱাৰি, 4টা উঠিব নোৱাৰা দেখি পিছত ফৰেষ্টৰে জেচিপি মাতি দিলে। জেচিপি কিনাৰ চাইডেদি গৈ পিনি কাটি দিলে, তেওঁবিলাকে সুবিধাটো লৈ পিনি আৰু এতিয়া মানে উঠি গৈছে এতিয়া ৰাতিপুৱা। এইফালেতো আহি থাকে, ধানৰ কাৰণে আহে, ধানৰ দিনতে আহে, কিন্তু ধাননি যেতিয়া ধান পথাৰ নাথাকে খৰালি সেই মাহত তেতিয়া এইফালে হাতী নাহে। অহা যোৱা ৰাস্তা এটা আছিলে, তেওঁবিলাকে মানুহখিনিয়ে মানে কি ক'বলৈ গ'লে মানুহখিনিৰ গাত বহুত ভুল আছে। আমাৰ ৰাইজৰ গাত চাৰিওফালৰ পৰা বেয়া কৰি, যেনেকে ফুটবল কিন্তু 4-6 কেনেকে মাৰিছে, গোটেই ক্ৰিকেট হিচাপে মতে তেনেকে মাজত বহাগ বিহুত যেনেকে নাচনি যে ঢুলীয়াৰ মাজত নচায়, তেনেকে হাতীখিনিক মানে ৰাইজে হেৰি কৰে। এইটো ৰাইজৰ গাতে ভুল, খেদাবলৈ নাজানে। সৰু সৰু চেঙেলীয়া 10-12 বছৰ 18 বছৰ ল'ৰাবিলাক আগবাঢ়ি যায় টৰ্চ মাৰি লৈ হাতীখিনিক যোনটো ৰাস্তাই আহে সেইটো ৰাস্তাই মানে গতি কৰি পঠিয়াই নিদিয়ে। বন বিভাগক খবৰ দিয়াৰ লগে লগে 7টা মান বজাতে আহি পাই গ'লহি তেওঁবিলাক। তেওঁবিলাকে কি কৰিব, ইমানখিনি ৰাইজৰ আছে, ৰাইজৰ কথাটো তেওঁবিলাকৰ কথা গ্ৰাহ্যই নকৰে, নামানে। পিছত এতিয়া আজি ৰাতিপুৱা কামাণ্ডক মাতি দিলেহে তেতিয়া ৰাইজ আঁতৰিছে। এইটো বেছি অসুবিধা হৈছে এইটো। আৰু এইবাৰ মানে কি, এইবাৰ খান্দি থাকোঁতে মুখৰ আগতে এইটো খান্দিছিলে। আজি 15 দিনৰ আগত মই মানে গাঁওবুঢ়া হিচাপে মই চাৰ্কল অফিচত দৰ্খাস্ত দিলোঁ। এইটো লগে লগে মই খবৰ পাই পিনি মই মাটিটো জেচিপি আৰু ডাম্পাৰ কেইখন মই উভতাই ফটো চটো মাৰি পিনি থৈছিলোঁ। আৰু মই বাইদেউক এপ্লিকেশ্যন দি ৰাইজৰ হৈ পিনি পৰা ৰাইজৰ চহী লৈ পিনি আমাৰ ইয়াত যে গাঁত এনেকৈ কৰিলে ওচৰৰ খেতি পথাৰখিনি লোকচান হয়। ধান খেতিটো যিটো হ'বলগীয়া আছে নহয়, দাঁতিত যদি ডাঙৰ নলা খান্দি দিয়ে, পুখুৰী খান্দি দিয়ে, ক'ত ধান খেতি হ'ব? আৰু তেনেকুৱা ক্ষেত্ৰত খেতি পথাৰটো নহয়। আৰু বনৰীয়া জন্তু আহি আজি পৰিলে দেখি পালেই সোমাই পৰিছে গাঁতত। এইটো চিনাতলি গাঁও বুলি কয়, এইটো দিহিঙীয়া গাঁও।